এভৰিৱান সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে মোৰ থাম্বনেইল দেখি গম পাইছে মই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ আৰু সাহিত্য সভাত মানে সাহিত্যতকৈ বাণিজ্য মেলাটো বেছি হৈ গ'ল আৰু মই যিখিনি বস্তু বিচাৰি আছিলোঁ সেইখিনি পাই গ'লোঁ আৰু আপোনালোকক আগত দেখুৱাম মই কি ল'লোঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই চ' গাইজ আপোনালোকক গোটেইখিনি সম্পত্তি দেখুৱাবলৈ লৈছোঁ একদম তলতে বহি লৈছোঁ আৰু এফালৰ পৰা ষ্টাৰ্ট কৰি যাওঁ আৰু প্ৰথমতে আপোনালোকক দেখুৱাই দিওঁ জাপি মায়ে কিনিছিলে দুটা এইটো এটা এখন চলেই হ'ব চাগে মুগা এনেকৈ চল এখন কিনিলে আৰু এইটো দেউতাৰ কাৰণে কিনিলে আৰু এইটো কিনিছিলে দেউতাৰ কাৰণে টুপি মোৰ টুপি নেক্সট মই যিটো বিচাৰি আছিলোঁ সেইটো বস্তু কিনিলোঁ আৰু পাই গ'লোঁ এইডাল কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব বহুত দিনৰ পৰা বিচাৰি আছিলোঁ চবতে বিচাৰি মানে নাপায় সেইকাৰণে তাত দেখোঁতে মই প্ৰথমতে লৈ ল'লোঁ মই পিন্ধিয়ে লওঁ আৰু নেক্সট আপোনালোকক দেখুৱাইছোঁ এইটো কিনি দিলে মাজুবাই ইমান ধুনীয়া ইমান কিউটকৈ বনাইছে বাঁহেৰে আৰু এইটো এটা বেগ কিনিলোঁ চাইড বেগ মোৰ এটা বেগ এইটো আৰু এইটো পেহীয়া গিফ্ট দিছে মা এইটো মই কিনিছোঁ আৰু এই চানগ্লাছযোৰ মোক দাদা এজনে গিফ্ট কৰিছে বানিছে মানে ইমান ধুনীয়া লাগিছে আৰু এইটো মোক মাজুমায়ে কিনি দিছে এইটো এটা ভণ্টি এটা মোৰ কাৰণে কিনিলোঁ মাজুবাৰ কাৰণে কিনিছিলোঁ তাই লৈ গ'ল তাই কিনাখিনি তাইৰ কাৰণে এযোৰ মায়ে কিনিছে ৰঙা চাদৰ মেখেলা এখন মেখেলাখন এখন চাদৰ কমেণ্টত আপোনালোকে জনাব কোনবোৰ বস্তু ভাল লাগিছে আৰু এখন এখন চল আৰু এখন এইটো ডাঙৰ কাৰণে লৈছিলোঁ পেণ্ট প্লাজো বাকী আৰু এইটো ভণ্টিৰ কাৰণে কিনিলোঁ আৰু এটা কিনিছিলোঁ এইটো আৰু এইটো কিনিলোঁ ডাঙৰ কাৰণে পেটুৱা মানুহৰ কাৰণে পেটুৱা খাব কিনিছোঁ আৰু এটা কিনিলোঁ এইটো পিন্ধিবলৈ এখন ভণ্টি নাচিবৰ কাৰণে তাত কিনি লৈছিলোঁ সত্ৰীয়া নাচিবৰ কাৰণে আৰু আপোনালোকে ভিডিঅ' দেখিছে যদি গম পাইছে আৰু এইটো দেউতাৰ কাৰণে কিনিলোঁ মায়ে কিনিছে দেই মই নাই কিনা পাছপোৰ্ট আৰু এটা কিনিলোঁ এইটো পৰ্দা মাজুবাই কিনিলে ঘৰৰ কাৰণে এইখিনি এতিয়া মই এনেকৈ দেখা দিছোঁ দুখন ব্লু কালাৰৰ দুখন ব্লেক আৰু এইটো এটা ব্লাউজ কিনিছিলোঁ মোৰ কাৰণে
এদিন পিন্ধিলোঁ আৰু এয়া আৰু এটা এইটো চাওক আৰু এইটো দাদাই গিফ্ট দিছে আৰু এইটো কিনিছিলে মায়ে বেগ ইয়াতে চব গোটেইখিনি ভৰাই থৈ দিছে আৰু এইবোৰ কিনিলে ভণ্টি BTS-ৰ এইটো মোবাইল দিছে আৰু এডাল হা বিচনী ইয়াত লিখিব পাৰিব এইবোৰ নাচিবৰ কাৰণে গামখাৰু কিনিলে মই লিপষ্টিক আৰু এইবোৰ মায়ে খাৰু কিনিছে এডাল কিনিলে মই এইবোৰ কিনিলোঁ কাণফুলি আৰু এডাল এইবোৰ কিনিলে মাদুলি কাণফুলিযোৰ বহুত অকণমান আঙুঠি কিনিছিলোঁ আৰু এইটো মোবাইল কভাৰ ইমান কিউট এই বেছি পোহৰটো আহি গৈছে আৰু এটা কিনিলোঁ বাৰ কাৰণে আৰু ইয়াত আছে কাণফুলি আৰু এই বেগটো ভণ্টিক বা লগৰ বা এজনীয়ে গিফ্ট কৰিছে মায়ে দুটা বেগ কিনিছিলে গিফ্ট দিবৰ কাৰণে এটা এইটো আৰু নেক্সট আৰু এইখিনি আছিলে বাণিজ্য মেলাত লোৱা বস্তু আৰু আপোনালোকক গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে কোনোবোৰ বস্তু বেছি ভাল পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো তেতিয়াহ'লে আজিলৈ ইমানতে শেষ কৰিছোঁ বাই বাই